हेलौ लोगोफोर नोंथांमोनखौ आंनि बे भिडिअ बा चेनेलाव खुलुमनाय थालायबाय आरोना नै दाना हाग्रामा सार बिथाङा जगेन गार्डनि न'आवहाय जगेन गार्डनि हिनजावखौ लोगो हमनो थांदों बा बिजिखौ आरो बिथाङा मोनसे खोथा बुंदोंमोन मानो होनना बुङोब्ला जगेन गार्ड थैनायनि मोनसे मेम'रियेल बानायना दोनगोन होननानै सरकार फैनो सिगाङाव बुंखादोंमोन आरो बे खोथाखौहाय ओमफ्राय नै दा दिनै थांनानै बे खोथाखौ न'आव हिनजावखौ लोगो हमना बा रायजो राजाखौ लोगो हमना बुंहैदों आरो मोनसे मेम'रियेल बानायना दोनगोन जगेन गार्डनि थाखाय क'क्राझारावहाय बे खोथाखौ बुंदों नोंथांमोना भिडिअखौ नायलांजोब होमबासो बुजिगोन आरोना जुबिनदा ঘৰত আহিবলৈ সুবিধা পাই মই খুব আনন্দিত আৰু মই ভাবো জুবিনদাৰ যেটো আত্মা অকলৰ আত্মাতে আছে কেতিয়াও পাহৰি নাযায় অসমৰ সকলো ৰাইজৰ আত্মাত চিৰস্থায়ী থাকিব মই এইটো কামনা কৰিছো মানে থাকিবই জুবিনদাক কেতিয়াও কোনো ৰাইজে পাহৰি নাযায় অসমৰ কোনো ব্যক্তিয়ে পাহৰি নাযাব আৰু আমি ভাবো জুবিনদাৰ সেই যিখিনি জীৱনত অসমবাসী ৰাইজৰ কাৰণে যিখিনি কাম কৰি গ'লে এইটো কেতিয়াও আমি পাহৰি নাযাওঁ ইয়াৰ কাৰণে মই আমাৰ এটলিষ্ট আমাৰ বিটিচি অঞ্চলত কোকৰাঝাৰত মই জুবিনদাৰ এটা মেমৰিয়েল পাৰ্ক ষ্টেচুৰ লগতে মেমৰিয়েল পাৰ্ক এটা বনাম বুলি আমাৰ ইতিমধ্যে ডিচিশন হ'ল আমাৰ দলত কিন্তু আমি বনাম লগতে সেইটো কৈ আমি সমাপ্ত কৰিব নোৱাৰে জুবিনদাৰ অসমৰ কাৰণে কি চেক্ৰিফাইচ কৰিছে কি চেক্ৰিফাইচ কৰা নাই সেইটো আমি কৈ পেলাই শেষ কৰিব নোৱাৰে মুঠতে আমাৰ আত্মাত চিৰস্থায়ী থাকিব জুবিনদাৰ যিখিনি কাম কৰি গ'ল অসম বাকী ৰাইজৰ কাৰণে আপুনি ৰাজ্যপালক সাক্ষাৎ কৰিছে কিছু সময় পূৰ্বে আৰু মুখ্যমন্ত্ৰী আমি ৰাজ্যপালক লগ কৰি আহিছো ৰাজ্যপাল ডাঙৰীয়াক লগ কৰি আহিছো আৰু আমি অহা 3 তাৰিখ যেটো অক্টোবৰ যেটো আমাৰ সোয়াৰিং সেৰেমনি ইয়াত আমি চিফ গেষ্ট হিচাপে ইনভাইটেশন দিছো আৰু গভৰ্ণৰ ডাঙৰীয়াই আহিব বুলি আমাক কথা দিছো আৰু গভৰ্ণৰ ডাঙৰীয়াৰ যেটো এডিসি আমাক জনাইছে যে সেইদিনা গভৰ্ণৰ ডাঙৰীয়াৰ বাৰ্থডে আছে বুলি কৈছে তো আমি কৈছো আমাৰ তাতে বিটিচিতে আমি একেলগে সেলিব্ৰেট কৰিম গভৰ্ণৰ ডাঙৰীয়াৰ যেটো বাৰ্থডে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব আজি 6টা বজাত চিফ মিনিষ্টাৰ ডাঙৰীয়াই আমাক এপইন্টমেন্ট দিছে আমি ইনভাইটেশনৰ কাৰণে আমি যাম ফলাফলৰ পাছত এইটো প্ৰথমবাৰ সাক্ষাৎ হ'ব নেকি ফলাফলৰ প্ৰথম 5 বছৰৰ বেছি সময় হ'ল চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ লগত মই আজিহে প্ৰথম সেইদিনা ৰাতিপুৱা 4টা বজাত সাক্ষাৎ এইটো বেলেগ এইটো আমি এনে জাস্ট যেটো আমাৰ এইটো ৰাজনীতি নহয় এনে আমাৰ মাজত যেটো ফ্ৰেণ্ডশিপ এইটো এনে মাতিব আহিছো কিন্তু পলিটিক্যাল নহয় বিটিচি ৰাইজে আনিলে মানে বিটিচি ৰাইজে নিশ্চয় আমাৰ বিপ্লৱ দলৰ যেটো প্ৰতিশ্ৰুতি বা আমাৰ যেটো ইস্তাহাৰ ইয়াৰ দেখি পেলাই নিশ্চয় চেটিছফাইড হৈছে তো আমি সেইকাৰণে আমি কৈছো যে ৰাইজে বিশ্বাস কৰক আমি সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজক আমি আহ্বান জনাইছিলো যে আপোনালোকে আমাৰ ওপৰত বিশ্বাস কৰক ইস্তাহাৰত যেনেকে লিখিছে এনেকে আমি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছে সেইকাৰণে নিশ্চয় আমাৰ ওপৰত বিটিচিবাসী ৰাইজে নিশ্চয় বিশ্বাস লৈছে বা বিশ্বাস কৰিছে যাৰ ফলত আজি বিপ্লৱ দলে মানে 28খন সিটত বিজয়ী হ'বলৈ সক্ষম হৈছে মহিলা ডাঙৰীয়া এটা গণতন্ত্ৰৰ কাৰণে অত্যন্ত এটা জৰুৰী প্ৰশ্ন যে এবাৰ দেখা পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোকক সমৰ্থন দিব ইউপিপি বোলে কৈছে সমৰ্থন দিব আপুনিতো 5 বছৰত বিৰোধীত বহিলে বিটিচিত কিন্তু বিৰোধীওতো ভূমিকা আছে এটা বিটিচিত বিৰোধী নোহোৱা হৈ যাব নেকি যেটো গণতন্ত্ৰৰ কাৰণে অত্যন্ত প্ৰয়োজন খালি চিফ মিনিষ্টাৰ ডাঙৰীয়াও আমাক মিডিয়া থ্ৰুদি আমি যেটো গম পাইছে চিফ মিনিষ্টাৰ ডাঙৰীয়াই যেটো ক'লে আৰু প্ৰমোদ বড়ো এইটোই ক'লে যে আমাক সমৰ্থন কৰিব সমৰ্থন কৰাৰ ক্ষেত্ৰত আমাৰ কোনো বিৰোধিতা কৰাৰ কোনো প্ৰশ্ন নাহে আমাক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে আমি ওয়েলকাম জনাইছে ধন্যবাদ জুবিনদাৰ
का जो श्रद्धांजलि देना था टाइमली, हम इलेक्शन के लिए आ नहीं पाए, इसलिए हम लेट होने से भी हम आज पहुंच गया और बहुत शांति। आज मोदी जी ने भी मन की बात में बोला था कि ये एक हम लोग एक असम के लिए खोया है, क्या कहना चाहिए? वो तो आसाम के लिए जुबिन गार्ड और मृत्यु होने का बाद आसाम में बहुत क्षति हुआ। सभी लोग, सब संप्रदाय के लोग के लिए वो हमको बहुत नुकसान हो गया, वो सब भी मालूम है। तो जुबिन गार्ड के लिए हम बीटीसी में एक मेमोरियल पार्क बनाएगा, एक अच्छा स्टेचू बनाएगा, उसको हमने प्रॉमिस किया। बस गवर्नमेंट बनाने का তদন্তটো এইটো আইন আছে, আইনগতভাৱে তদন্ত হ'ব লাগে আৰু যাক যেনেকে শাস্তি দিব লাগে সেইটো আমি সাপোর্ট